Audio Jungle. Hey guys, welcome to my channel অসমীয়াৰ পৰিচয়। Guys, আজি মানে বিৰাট এটা মানে ভাল লগা দিন কাৰণ আজি আমাৰ চেনেলটোত ইউটিউব চেনেলটোত 1K সাবস্ক্ৰাইবাৰ মানে কমপ্লিট হৈ গৈছে। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব আৰু মই এনেকৈ সদায় ভিডিঅ'বোৰ দি থাকিবলৈ যত্ন কৰিম। তো 1K হোৱাৰ খুচিত এটা বঢ়িয়া বস্তু মানে এটা স্পেচিয়েল বস্তু আমি আনবক্সিং কৰিম, গতিকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাব। তো গাইজ, এইটো হৈছে আমাৰ সেইটো পাৰ্চেল যিটো পাৰ্চেল আমি 1K হোৱাৰ খুচিত এইটো পাৰ্চেল লৈছিলোঁ। অ'কে, তো এইটো পাৰ্চেল এতিয়া আমি আনবক্সিং কৰিম, তাৰ ভিতৰত কি আছে দেখুৱাম। অ'কে, তো ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চাব। आज आज अभी अभी हाँ ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके अच्छा सुनो ओके, तो এইটো পাৰ্চেল আমি এতিয়া দেখুৱাম। তো চাওক গাইজ, ইয়াৰ ভিতৰত আছে এটা মোবাইল। অ'কে, 1K খুচিত আমি লৈছোঁ Realme 10 Pro Plus 5G। অ'কে, তাৰমানে যিহেতু এইটো মোবাইল এতিয়া কি হৈছে মানে অলপ ট্ৰেণ্ডত চলি আছে এইটো মোবাইল, তো এইকাৰণে এইটো মোবাইল লৈছোঁ। তাৰমানে মোৰ আগৰ মোবাইলটোত গাইজ অলপ মানে কেমেৰাটোত অলপ প্ৰব্লেম আছিল, তো সেইকাৰণে এইটো মোবাইল লৈছিলোঁ। যদিও এইটো কেমেৰা ইমান স্পেচিয়েল কেমেৰা নহয়, তথাপিও মানে ভাল লাগে আৰু কাৰণ এইটো তোমাৰ অলপ ট্ৰেণ্ডত চলি আছে। তো বলক আমি এতিয়া বক্সটো আনবক্সিং কৰি দেখোঁ কি কি আছে ইয়াতে। অ'কে, তো ভিডিঅ'টো ধুনীয়াকৈ চাব। এইটো দিছে আমাক, এতিয়া ফাৰ্ষ্টৰ বস্তুটো উলিয়ালোঁ। ইয়াতে আছে আমাৰ এটা কেছ, মোবাইলৰ বেক কভাৰ আছে এতিয়া আমাৰ। অ'কে, এইটো দিছে, এইটো ফ্লেক্সিবল হয় বিৰাট কেছটো। অ'কে, এইটো থৈ দিলোঁ আমি। এতিয়া আছে ইয়াতে কিবা কাগজ পাতিবিলাক আছে, ইয়াতে জন্ম পত্ৰিকাবিলাক আছে ইয়াৰে, সেইবিলাক চালে চাব পাৰে, আচলতে থৈ দিওঁ এতিয়া। তো এতিয়া এইটো হৈছে টুল, মোবাইলৰ চিম টুল। চাওক, লাষ্টত এইটো আছে আমাৰ মোবাইল ফোনটো এইটো গাইজ 10 Pro Plus। চাওক গাইজ, এতিয়া আমি উলিয়াম ফোনটো, কৰি উলিয়াম গাইজ। এতিয়া চাওক বেক ফালৰ পৰা আৰু এইটো ফ্ৰণ্ট চাইড। এতিয়া দেখিছে এইবিলাক ফুল্লি কাৰ্ভ ডিছপ্লে। চাওক গাইজ, ইয়াৰ লগত আছে এতিয়া আমাৰ চাৰ্জাৰ। এইটো হৈছে 80 ৱাটৰ চাৰ্জাৰ, কিন্তু যদি ছাপোৰ্ট কৰে কিন্তু আমাৰ 60 ৱাট। অ'কে, এইটো টাইপ C কেবল। এতিয়া আমি ষ্টাৰ্ট কৰিম ফোনটো। চাওক, এইটো ফোনটো মানে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে ইয়াতে, আৰু Android 13 বেষ্ট হয়। ইয়াৰ বেক কেমেৰাটা হৈছে 108 আৰু তলটো হৈছে 8+2 আৰু ফ্ৰণ্টটো হৈছে 16 মেগাপিক্সেল আৰু ইয়াত ডিছপ্লে আছে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। বাকী গাইজ, তো এইটো Android 13 বেছ হয় মোবাইলটো, মানে Realme 10 Pro Plus। ইয়াত 10 Pro আৰু 10 Pro Plus দুটা বেলেগ বেলেগ আছে। তো 10 Proটোৰ দাম অলপ মানে কম, 17,000 18,000 মানত পায়, আৰু এইটোৰ অলপমান দাম আছে। তো এইটোৰ হৈছে কাৰ্ভ ডিছপ্লে, চাব পাৰিছে আপোনালোকে কাৰ্ভ ডিছপ্লে। তো কাৰ্ভ ডিছপ্লে যিটো আমি প্ৰিমিয়াম ফোনবিলাকত দেখা পাওঁ কাৰ্ভ ডিছপ্লেটো,
কিন্তু ইয়াতে এইটো কাৰ্ভ ডিছপ্লে দিছে আৰু এই ৰেঞ্জত Realme 10 Pro Plus-তে যি কাৰ্ভ ডিছপ্লে আছে তো এইটো নতুনকৈ আহিছে কাৰ্ভ ডিছপ্লেটো ইয়াতে আৰু ইয়াৰ ফ্ৰণ্ট কেমেৰাটো হৈছে 16 মেগাপিক্সেলৰ আৰু ইয়াৰ ওপৰৰ কেমেৰাটো আছে 108 আৰু তলত হৈছে 8+2 কিন্তু ইয়াতে OIS-ৰ সাপোৰ্ট দিয়া নাই এইটো কেমেৰাত ওকে তো ইয়াতে OIS দিয়া নাই OIS-ৰ সাপোৰ্ট নাই তথাপিও কেমেৰাটো ভাল লাগে আৰু ডিছপ্লেটো চাওক গাইছ ডিছপ্লেটো চাব পাৰিছে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে ইয়াতে ওকে তো ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে ডিছপ্লে চাওক গাইছ তো মোবাইলৰ বাকি বস্তুবিলাক পঢ়িয়া তো গাইজ এতিয়া আমি Realme 10 Pro Plus-ৰ ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' বনাই আছোঁ তো ভিডিঅ'টো কেনে পাইছে জনাব গাইজ মানে ইয়াতে হয়তো নিশ্চয় আপোনালোকে ৱাটাৰমাৰ্ক দেখিবলৈ পাইছে বাকি বেয়া নহয় গাইজ ধুনীয়া মোবাইলটো খালি এইটো কাৰ্ভ ডিছপ্লে কিন্তু বেষ্ট গাইজ মানে কাৰ্ভ ডিছপ্লেটো এই প্ৰাইচ ৰেঞ্জত Realme 10 Pro Plus-তহে এই কাৰ্ভ ডিছপ্লেটো আপোনালোকে দেখি চাব পাব বাকি ইয়াতে কাৰ্ভ ডিছপ্লেবিলাক সদায় মানে প্ৰিমিয়াম ফোনত বেছি মানে প্ৰিমিয়াম ফোনত দেখা পোৱা যায় যিবিলাক 60-70 হাজাৰ টকাৰ মোবাইল 50-60-70 হাজাৰৰ মোবাইল যি আছে তাতে কাৰ্ভ ডিছপ্লে পাওঁ আমি কিন্তু এই প্ৰাইচ ৰেঞ্জত খালি ইয়াতেহে আমি কাৰ্ভ ডিছপ্লে পাইছোঁ Realme 10 Pro Plus-ত তো সেইকাৰণে এইটো বহুত পপুলাৰ হৈছে গাইজ আৰু বাকি মোবাইলটো বিৰাট ধুনীয়া গাইজ মানে কেমেৰাটো অলপ বেষ্ট হ'লে ভাল আছিল আৰু মোবাইলটো আজি 2-3 দিনমান হ'ল ইউজ কৰা কিন্তু ভিডিঅ' বনোৱা সময় নোহোৱাৰ কাৰণে মই মানে ভিডিঅ'টো বনোৱা নাছিলোঁ আজি ভিডিঅ'টো বনালোঁ আপোনালোকক ধন্যবাদ জনালোঁ পুনৰ এবাৰ বহুত বহুত ধন্যবাদ আপোনালোকক এনেকৈ ছাপোৰ্ট কৰি যাব এনেকৈ ছাপোৰ্ট কৰি যাব মই এনেকৈ ভিডিঅ' বনাই যাম কোনোবাই যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা আৰু কি ক'ম গাইজ ওকে বহুত বহুত ধন্যবাদ আপোনালোকক তো আজি ভিডিঅ'টো এইখিনিলৈ এৰিলোঁ জয়া এখন শুভৰাত্ৰি গাইজ